আজিৰ ভিডিঅ'ত লৈ আহিছো 10টা মহৎ লোকৰ বাণী। তুমি তোমাৰ নিজৰ ধৰ্মটো যিমান ভাল পোৱা, আনৰ ধৰ্মকো সিমান ভাল পাবলৈ শিকা। ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা। যদি আপুনি পৃথিৱীৰ বুকুত পৰিৱৰ্তন চাব বিচাৰে তেন্তে নিজক দি প্ৰথমে আৰম্ভ কৰা। লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোতকৈ বুদ্ধিমানৰ কাম। পাৰিলে সহজ কথা কবা, নোৱাৰিলে মনে মনে থাকিবা। শিশু হ'ল একোখন কিতাপ, ইয়াৰ প্ৰতিটো পৃষ্ঠাই শিক্ষকে অধ্যয়ন কৰিব লাগে। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে। যি মানুহে কাম কৰি স্বীকৃতি অৰ্জন কৰিব পৰা নাই, তেওঁৰ পক্ষে আনক সমালোচনা কৰাটো শোভা নাপায়। মানুহৰ মন সদায় একেঠাইতে থাকে, কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। ধন্যবাদ।